বৰপেটা জিলাৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ অনুষ্ঠান 3D মডেল একাডেমি 1980 চনত স্থাপিত এই মডেল একাডেমিৰ পৰা আজি ভূটান চৌকীলৈ শিক্ষামূলক ভ্ৰমণলৈ যোৱা হৈছিল আৰু ভূটান চৌকীৰ এই নান্দনিক দৃশ্য আপোনালোকে দেখিছে ছাত্ৰ-ছাত্ৰীসকলে উপভোগ কৰা দেখিছোঁ আৰু ভূটান চৌকী ইয়াৰ পৰা প্ৰায় 84 কিলোমিটাৰ 84 কিলোমিটাৰ হয় এই ছাত্ৰ-ছাত্ৰীসকলে আপোনালোকে দেখিছে কি আনন্দ ফূৰ্তি কৰি আছে পানী ঝৰ্ণা দৃষ্টিনন্দন মনোমোহা দৃশ্য ভূটান চৌকীৰ অসমতো কেইবাখনো আপোনাৰ এনেকুৱা পিকনিক স্পট আছে কিন্তু স্কুল কৰ্তৃপক্ষই ভূটান চৌকীটোকে বাছি লৈছে ইয়াত ডাঙৰ প্ৰকাণ্ড হিল ইয়াতে আছে আৰু এইটো হ'ল এটা জলবিদ্যুৎ প্ৰকল্পৰ অংশ আৰু এইটো দিনত ইয়াতে পানী নাথাকে ডিচেম্বৰ জানুৱাৰী নৱেম্বৰৰ আধাৰ পৰা ইয়াতে পানী কমি যায় জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী নামি আহে ভূটান ঘেট ইয়াৰ পৰা আকৌ বহুত দূৰ হয় যদিও ঘেটলৈ যাব দিয়া নহয় সাধাৰণতে একদম পৰিষ্কাৰ পানী ঝৰ্ণাৰে বাইদেউ পানী মুখ ধুই আছে